নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মই ৰেক্সনা বহুত দিনৰ বিৰতিৰ পিছত স্বাগতম জনাইছোঁ ৰেক্সনা আলবামৰ আন এটি ভিডিঅ'লৈ। আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে, আমিও ভালে আছোঁ। আৰু এয়া আজি ওলাই মেলি আছোঁ, দেখিছে এফালে যাবলৈ ওলাইছোঁ। আচলতে নিমন্ত্ৰণ এটা আছে, ক'ত আছে কি আছে সকলোবিলাক কৈ আছোঁ আপোনালোকক। স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আমিতো ওলাই ৰেডি, কিন্তু ডুগু এয়া দেখিছে, ডুগু বোলে নাযায়। ডুগু নোযোৱা নি? যাবানে নোযোৱা? আকৌ দেখোন শুইয়া আছা। এয়া কাপোৰ উলিয়াই থৈছোঁ, ডুগুৱে পিন্ধাই নাইকিয়া। গতিকে এতিয়া পাপা আৰু মই যাওঁগৈ আৰু, হ'বনে? তেতিয়াহ'লে উঠা আকৌ, জল্দি জল্দি পিন্ধা আকৌ। আমি ক'ত যাম নকবা, ক'বা নে নকবা? সাৰপ্ৰাইজ। আচ্ছা ঠিক আছে, সাৰপ্ৰাইজ কি হয় চবকে কৈ আছো আমি, হয় নাই? এয়া আমি আহি আছো, এয়া অনুপম, এয়া আমাৰ ডুগু মইনা, আৰু আমি আহি আছো ডুগুৰ ফ্ৰেণ্ড আৰ্জনিলৰ ঘৰত। তেওঁলোকৰ ঘৰত আজি ভাতৰ নিমন্ত্ৰণ আছে, গতিকে আপোনালোকক কৈ আছো। আৰু মানে লগত বহুতে আছে, কোন কোন আছে সকলোবিলাকক গৈ আমি দেখাই আছো আপোনালোকক। চাই থাকক ভিডিঅ'টো। অভিমানীৰে কিনকৈ গোপনে তুমি শুনা না নীৰৱে বহেমিয়া মনতে স্মৃতিবোৰ। মিঠাই লৈ ললো, ইতিমধ্যে আমি আহি পাইছোহি, গতিকে দেখাই আছো আপোনালোকক। দুদিনৰ চকুৰ চিনাকি যে ইমান আপোন হৈ পৰিব ভবাই নাছিলো। কোন কোন সেই চকুৰ চিনাকিৰ, গতিকে দেখাই আছো আপোনালোকক সকলোবিলাক। ফাইনেলি আমি আহি পালোহি, আৰু সেয়া আপোনালোকে দেখিবলৈ পাইছে, এয়া চেণ্ডেলৰ যোৰা যোৰা পতা শাৰী। আৰু আমি আচলতে ইয়ালৈ আহিছোঁ আমাৰ ডুগুহঁতৰ স্কুলৰ, আমি একেলগে যিসকল থাকোঁ তেওঁলোকৰ লগত। এয়া হৈছে লক্ষ্যদা, আৰু লাহে লাহে এয়া প্ৰথম অতিথিক পাই ভিতৰলৈ সোমাই আহিছোঁ। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে, এয়া হৈছে মনচুমী বা আৰু মুনিল দা, আৰু তেওঁলোকে আজি আমাক নিমন্ত্ৰণ জনাইছে। মেইন মানুহ তেওঁলোকেই। আৰু এইফালে বহি আছে ৰূপৰেখাহঁত, আৰু ইয়াত কোন আছে চাব নেকি? এজনী হৈছে পৰি, তাইও আমাৰ গ্ৰুপৰে মেম্বাৰ। এই চকচোন বেচেৰীজনী ইমান কাম কৰাত লগাইছে। প্ৰথম আলহী নহয় জানো আজি? আচোন বহি মেলি লৈ ভাল লাগিছে, ভাল লাগিছে। থেংক ইউ। এয়া লওক, বাহঁতে দিছো দেই, বাহঁতে দিছো আৰু দেই। আৰু এতিয়া বলকচোন চাওঁ কোন কোন আছে আমাৰ ভিতৰত। এয়া হৈছে ৰূপৰেখা, আৰু এয়া হৈছে পৰিৰ হাজবেণ্ড। আৰু এই যে প্ৰথম আহোঁতে দেখিছিলে, এয়া হৈছে ৰূপৰেখাৰ হাজবেণ্ড। আৰু আইও দেহি দুইটা লগ পাই একেবাৰে চাওকচোন, ডুগুৰ বেষ্ট ফ্ৰেণ্ড। আৰু এইজনী হৈছে পৰিৰ ছোৱালী। আৰু এইফালে আছে এয়া ৰূপৰেখা আৰু ৰূপৰেখাৰ ল'ৰা বৰ্ণিল। আচলতে ল'ৰা ছোৱালীখিনি ব্যস্ত কৰি ৰাখিছে ৰূপৰেখাই, আৰু দাদাইও চাই আছে। জুচ খাই লওঁ, অনুপমে খাই আছে, ডুগুৱে নাখালে। আমাৰ ডুগুৱে খাবা নেকি অৰেঞ্জ জুচ? কেলে নোখোৱা? আৰু এইয়া আপোনালোকে দেখিছেনে, আহি পাই গ'লহি আমাৰ গ্ৰুপৰ মেইন মানুহ ৰাজু দা, আৰু ইয়াৰ ৰাজু দাৰ ৱাইফ ৰশ্মি। আৰু আচলতে ৰাজু দা আমাৰ গ্ৰুপৰ মেইন, আৰু ৰাজু দা নাথাকিলে মানে আমাৰ গ্ৰুপটো নজমে। হৈছে ৰাজু দাৰ ছোৱালী, আমাৰ ডুগুৰ ক্লাছমেট, নমস্যা। আৰু এতিয়া আচলতে আমাৰ মানে জমনিটো আৰু দুগুণ বেছি বাঢ়ি যাব, এক্সাইটিংটো আৰু বেছি বাঢ়ি যাব। সপোনতো
অদেকা আচলখনে মাতে শীত জোনাককে মই চমকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো প্ৰাণতে তুমি অংকিতা দুচকুত তোমাক আকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো প্ৰাণতে তুমি অংকিতা দুচকুত তোমাক আকো তুমি দিলা 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 ঠিকনা অ জিয়া 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 বাসনা মোৰ হেঙুলীয়া মনে তোমাতে পাৰে সেউজীয়া প্ৰেমৰ বতৰা খাই বৈ উঠি আমি সকলোৱে একেলগতে কথা পাতি বহি আছিলোঁ আৰু সেই সময়তে ঘটিলে ঘটনা মনচুমী বাহঁতৰ ঘৰত আছে এডাল নকলি সাপ আৰু সাপ বুলিলে মোৰতো আস্তি নালাগে নকলি চবলৈকে মোক বহুত বেছি ভয় লাগে আৰু সেই কথাটো আৰ্জনীলে গম পায় আৰু গম পাই মনে মনে আহি মোৰ গাত দি দিলেহি আৰু দিয়াৰ পিছত মোৰ অৱস্থা দেখিছেনে কি হৈ গ'ল এয়া পৰিহত যাবলৈ ওলাইছে পৰিহত যিহেতু অলপ সোনকালে আহিছিলে বাই বাই আৰু সেইবাবে তাতে স্কুটি লৈ আহিছে অলপ দূৰো আছে তেওঁলোকৰ ঘৰ সেইবাবে এতিয়া পৰিহত যায়গৈ দূৰণিৰে আকাশৰে জিলিকা তৰা কাষৰতে আহি ৰলেহি মই চমকো পৰশৰ মতে কি জানো মায়া সদা উকাৰাতিতে ফুলে কেতেকী এয়া খাই বৈ আজৰি হৈ পৰিহত গ'লগৈ তাহাঁতৰ দেৰি হৈছিলে আচলতে ৰূপৰেখাহঁতো গ'লগৈ এতিয়া আমি আছোঁ তাহাঁতৰ পৰিয়ালটো আছে আমিও যামগৈ আৰু আজি নিমন্ত্ৰণ দিছিলে মৌচুমী বা আৰু মুনিল দায়ে ভাত খাবৰ কাৰণে এয়া হৈছে মৌচুমী বা খানা খাই বহুত বেছি ভাল লাগিলে দেই সঁচাকৈ ইমানখিনি বনাই দিছে নহয় মানে ক'ব নোৱাৰোঁ মই বাৰু নোৱাৰোঁৱে মোৰ সেইখিনি সাধ্য নাই এতিয়া বহুত বহুত থেংক ইউ ইমানখিনি বনাই খোৱাৰ কাৰণে আৰু এইফালে আছে আমাৰ নেক্সট পাৰ্টিটো এয়া চবে উৎপাত কৰি আছে আৰু এয়া হৈছে মুনিল দা দেই মেইন মানুহ খানা বনোৱা মেইন মানুহ আছে এয়া আৰু এয়া হৈছে আমাৰ মানে গ্ৰুপৰ হেড আৰু এয়া হৈছে মিছেছ আমাৰ ইয়াত এইটো হৈছে বৰদলৈ পৰিয়াল আৰু আমি হৈছোঁ আমাৰ বৰুৱা পৰিয়াল আৰু বৰদলৈ পৰিয়াল বাচি আছোঁগৈ এতিয়া যামগৈ এতিয়া গতিকে আজি খানা খাই বহুত বেছি ভাল লাগিলে হয় নহয় খানা অকণমান ক'ব লাগিব অনুষ্ঠান চলি আছে দুজন গ'লগৈ আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ গতিকে কেনেকুৱা পালে ভিডিঅ'টো চাই কেনে পালে জনাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বিলাক আগৰ দৰে এনেদৰে মৰম দিব বুলি আশা কৰিলোঁ গতিকে আজিলৈ আহোঁ বাই বাই কৈ দিয়া বাই বাই